Hey guys, নমস্কাৰ বন্ধুসকল আজি এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ পুনৰ এবাৰ আপোনালোকৰ মাজলৈ গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব চাওক বন্ধুসকল প্ৰথমতে যিটো কথা আজিৰ যিটো টপিক হয় বা আজিৰ যিটো বিষয় হয় সেইটো হৈছে যে জীৱনত কেতিয়াও কম্প্ৰমাইজ বা বুজাবুজি নকৰিব ঠিক আছে বন্ধুসকল নিজৰ জীৱনটোৰ লগত কেতিয়াও কম্প্ৰমাইজ বা বুজাবুজি নকৰিব কাৰণ যদি আপুনি কোনো এটা বস্তুৰ লগত বা কোনো এটা বিষয়বস্তুৰ লগত যদি আপুনি নিজৰ জীৱনটোক লৈ যদি কম্প্ৰমাইজ কৰে বা বুজাবুজি কৰে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে কেৱল আৰু কেৱল আপোনাৰ তাত লছ হ'ব অন্যথা একোই নহয় ইয়াত আপোনাৰ লছ হ'ব আনৰ একো নহয় ঠিক আছে আনৰ কেৱল যি যাব সকলো বস্তুখিনি আপোনাৰে যাব কেতিয়াও আনৰ নাযায় ঠিক আছে গতিকে বন্ধুসকল এটা কথা ক'ম যে আপোনাৰ মাজত যদি এনেকুৱা ধৰণৰ অভ্যাস আছে যে জীৱনটোত কিবা সৰু ডাঙৰ যিকোনো ধৰণৰ যদি কম্প্ৰমাইজ কৰা বা যিকোনো ধৰণৰ বিষয়বস্তুৰ লগত যদি কম্প্ৰমাইজ বা বুজাবুজি কৰাৰ যদি অভ্যাসটো আছে সেই অভ্যাসটো আজিৰ পৰাই বন্ধ কৰি দি দিয়ক নহ'লে পিছত কিন্তু আপুনি নিজে পস্তাব লগা হ'ব বা আপুনি নিজে পিছত অনুতপ্ত হ'ব লগা হ'ব চাওক বন্ধুসকল কম্প্ৰমাইজ বা বুজাবুজি মানে হ'ল চাওক কথা ধৰক আপুনি এটা সৰু আৰু এটা সাধাৰণ উদাহৰণ দি বুজাই আছোঁ কথা ধৰক আপুনি বজাৰলৈ গৈছে আৰু বজাৰলৈ গৈ পেলাই যদি তাত দেখা পাইছে আপোনাক আপোনাক এনেকুৱা এখন ফণি লাগে যিখন ফণি আপোনাক খুব সুন্দৰ এখন ফণি হেণ্ডেল থকা ফণি ধুনীয়া এখন ফণি লাগে ঠিক আছে তো বজাৰলৈ গৈ পেলাই আপুনি দেখা পাইছে যে তেনেকুৱা ধৰণৰ প্ৰথম দোকানত গৈছে আৰু সেই দোকানত গৈ পেলাই প্ৰথম দোকানখনত গৈ পেলাই আপুনি ক'লে যে এনেকুৱা ধৰণৰ ফণি লাগে মানে আপোনাক হেণ্ডেলখন ধুনীয়া ধৰণৰ লাগে ঠিক আছে তাত আপুনি ফণিটো নেপালে তাৰপিছত আপুনি দ্বিতীয় দোকানখনত গ'লে আৰু দ্বিতীয় দোকানখনতো আপুনি নেপালে তাৰপিছত তৃতীয় দোকানখনত গ'লে আপুনি তৃতীয় দোকানখনতো নাপালে আপুনি ঠিক আছে তাৰপিছত আপুনি এতিয়া কি কৰিব যিটো গৈ তাৰপিছত আপুনি অন্তিম এখন দোকানত গ'লে যিখন দোকানত আপুনি সেইখন ফণি নোপোৱাৰ পিছত আপুনি বেলেগ এখন ফণি লৈ আহিলে আৰু আপুনি সেইখন ফণি লৈ আহিলে মানে আপুনি নোপোৱাৰ ফলতে আপুনি লৈ আহিলে আৰু আপুনি ভাবিলে যে হ'ব চলিব ঠিক আছে তো হ'ব চলিব সেই যে আপুনি হ'ব চলিব বুলি কৈছে সেই হ'ব আৰু চলিব বুলি কোৱাটোতে আপোনাৰ পিছত গণ্ডগোল লাগি যাব পাৰে পিছত আপোনাৰ এইটোৱে আপোনাৰ জীৱনৰ ওপৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে সেইকাৰণে বন্ধুসকল মই এটা কথাই ক'ম যে যদি আপোনাৰ জীৱনত কিবা এটা বস্তু ভাল লাগিছে বা কিবা এটা বস্তু যদি আপোনাৰ লাগিছে যে হয় সেই বস্তুটো মোৰ লাগে বা সেই বস্তুটোৱে মই বিচাৰোঁ তো তেতিয়াহ'লে আপুনি সেইটো কথাই ৰাখি দিয়ক যে সেইটো কথাই আপুনি নিজৰ মাজত বা আনৰ আগতে এইটো ৰাখি দিয়ক যে হয় মোৰ সেই বস্তুটোৱে লাগে হয় মই সেইটোৱে বিচাৰোঁ ঠিক আছে সেইটো কেতিয়াও নকৰিব বা এনেকুৱা কেতিয়াও নকৰিব যে কেতিয়াও আনৰ কাৰণে নিজৰ জীৱনটোত বুজাবুজি কৰি নল'ব কেতিয়াও আনৰ কাৰণে নিজৰ জীৱনটোক লৈ কম্প্ৰমাইজ নকৰিব যে হয় ঠিক আছে চলিব তেওঁৰ কথা মতে বা কোনো কাৰোবাৰ কথা মতে কেতিয়াও নিজৰ জীৱনটোৰ লগত কম্প্ৰমাইজ নকৰিব যে ঠিক আছে হ'ব চলিব ঠিক আছে কোনো কথা নাই হয় কৈছে ডাঙৰে কৈছে বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা কৈছে প্ৰথমতে ডাঙৰে যি কথা কৈছে তেওঁলোকৰ কথাও শুনক কিন্তু তেওঁলোকে যিটো কথা কৈ আছে সেই কথাটোৰ লগত বা সেই সিদ্ধান্তটোৰ লগত আপুনি চাওক আপোনাৰ সিদ্ধান্ত কিমানখিনি মিল আছে আপোনাৰ সিদ্ধান্তৰ মাজত তেওঁলোকৰ সিদ্ধান্তৰ মাজত কিমানখিনি সেই কানেকশ্যনটো আছে ঠিক আছে আপুনি চাওক সেই আপুনি সেইটো বস্তু চাওক যে আপুনি তেওঁলোকৰ সিদ্ধান্ত আৰু আপোনাৰ সিদ্ধান্তৰ মাজত আপুনি সুখী হ'ব পাৰিবনে নাই ঠিক আছে সেইটো বস্তু চাওক যদি তেওঁলোকৰ সিদ্ধান্ত আৰু আপোনাৰ সিদ্ধান্তৰ মাজত যদি এইটো কানেকশ্যন আছে যে হয় তেওঁলোকৰ সিদ্ধান্ত আৰু আপোনাৰ সিদ্ধান্ত প্ৰায় মিলিছে বা আপোনাৰ যিটো আপুনি সুখ বিচাৰিছে বা যিটো আপুনি বস্তু বিচাৰি আছে সেই বস্তুটোৰ লগত যদি কানেকশ্যন আছে তেতিয়াহ'লে বন্ধুসকল কম যে হয় আপুনি তেওঁলোকৰ সিদ্ধান্তটোক আপোনালোকে গ্ৰহণ কৰিব পাৰে কিন্তু যদিহে এনেকুৱা এটা সিদ্ধান্তৰ ফালে আপোনাক ঠেলি দি আছে আপোনাক এনেকুৱা এটা সিদ্ধান্তৰ ফালে ঠেলি পঠিয়াই আছে যে আপুনি যিটো বস্তুত আপুনি সুখী নহয় ঠিক আছে তো তেনেকুৱা ধৰণৰ কাম কেতিয়াও আপুনি নকৰিব হয় ডাঙৰৰ যিটো সিদ্ধান্ত হয় বা ডাঙৰৰ যিবোৰ আমাৰ প্ৰতি যিবোৰ উপদেশ হয় বা যিবোৰ কথা হয় তেওঁলোকৰ কথা মানিব লাগে শুনিব লাগে কিন্তু আপোনাৰ যিটো সিদ্ধান্ত হয় আপুনি যি বিচাৰে সেইটোৱে এটা গুৰুত্বপূৰ্ণ বিষয় হয় গতিকে আপোনাৰ নিজৰটো ৰাখক আৰু লগতে আনৰ কথাটো বা
ব্যক্তিজনৰ কথাটোও শুনক আৰু বুজিবলৈ চেষ্টা কৰক আৰু ডাঙৰৰ কথাও শুনক ঠিক আছে কিন্তু নিজৰ যিটো আপোনাৰ সিদ্ধান্ত আছে সেই সিদ্ধান্তটোক আপুনি ৰেসপেক্ট সহকাৰে ৰাখি আপোনাৰ নিজৰ সিদ্ধান্তটোক সন্মান সহকাৰে আপুনি ৰাখক আৰু তাৰ পিছত সকলোৰে আগত আপোনাৰ যি ইচ্ছা আছে আপোনাৰ নিজৰ জীৱনটোক লৈ যি ইচ্ছা আছে সেই ইচ্ছাটো আপুনি সকলোৰে আগত ৰাখি দিয়ক ঠিক আছে এনেকুৱা নহয় যে কাৰোবাৰ কাৰণে আপুনি আপোনাৰ সপোনটো ত্যাগ কৰিব লগা হৈছে বা আপুনি এনেকুৱা নহয় যে কাৰোবাৰ কাৰণে আপোনাৰ নিজৰ ইচ্ছাটো আপুনি মাৰিব লগা হৈছে বা কাৰোবাৰ কাৰণে আপুনি জীৱনত কম্প্ৰমাইজ কৰিব লগা হৈছে সেইটো যাতে কেতিয়াও আপোনাৰ জীৱনত নহয় ঠিক আছে যাতে আপুনি ভৱিষ্যতেও এইটো অনুতপ্ত হ'ব লগা নহয় যে কাৰোবাৰ কাৰণে আপুনি যিটো বিচাৰিছিলে আপোনাৰ যি ইচ্ছা আছিলে সেইটো আপুনি কৰিব নোৱাৰিলে তো সেইটো যাতে কেতিয়াও আপোনাৰ মনত অনুতপ্ত থাকি নাযায় তো সেইটোৰ কাৰণে বন্ধুসকল কৈছোঁ যে সদায় আপুনি নিজৰ জীৱনটোক লৈ কেতিয়াও কম্প্ৰমাইজ চাওক বন্ধুসকল সদায় সেইটোৱে কৰিব যিটো আপোনাৰ ভাল লাগে যিটো আপুনি কৰি সুখী হয় আৰু যিটো বস্তুত আপোনাৰ ব্ৰেইন আৰু মগজুৱে আৰু আপোনাৰ মনে আপোনাৰ কমফৰ্টেবল ফিল কৰে ঠিক আছে তো বন্ধুসকল আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ